স্বাগতম এক্সপ্ল'ৰেশ্যন চেনেলটোলৈ। আৰু মই আজি আপোনালোকৰ যিটো 59 এপছ বন্ধ হ'ল চাইনিজ এপ, তো তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বাবে। এইটো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো। চ' আপোনালোকে ভিডিঅ'টো একেবাৰে অলপ মানুহ স্কিপ নকৰাকৈ যাতে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই, একেবাৰে ভিডিঅ'টো নাকাটিব, একদম শেষলৈকে চাব অনুগ্ৰহ কৰিছোঁ, কাৰণ আপোনালোকৰ ভালৰ বাবে এইটো ভিডিঅ' বনোৱা হৈছে। তো এতিয়া প্ৰথমতে হ'ল আপোনালোকক জনাব, আপোনালোকে হয়তো বহুতেই এইটো কথা জানিবও পাৰে, আৰু যিসকলে নাজানে মই তেওঁলোকৰ বাবে কৈছোঁ। যিসকলে জানে তেওঁলোকে বাৰু ভালেই কথা, গম পায়, তেওঁলোকৰ বাবে এইটো ভিডিঅ'। বাকীসকলেও চাব পাৰে, কিন্তু যিসকলে নাজানে তেওঁলোকে ভালদৰে চাব। এতিয়া আমাৰ ইয়াতে SHAREit আৰু Xender, আমাৰ ইয়াত বুলি নহয় সমগ্ৰ পৃথিৱীত, গোটেই ৱৰ্ল্ডত আপোনাৰ SHAREit আৰু Xender খুবেই পপুলাৰ আছে। আপোনালোকে জানে SHAREit আৰু Xender এটা ফাইল ট্ৰেন্সফাৰৰ কাৰণে হওক, ফটো, ইমেজ, ভিডিঅ' যিকোনো ট্ৰেন্সফাৰৰ কাৰণে আমি Xender আৰু SHAREit ইউজ কৰিছিলোঁ। তো তাৰ অপশ্যনেল হিচাপত মই কেইটামান এপ আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। তো তাৰ অপশ্যনেল হিচাপে আপোনালোকে কি ব্যৱহাৰ কৰিব। সেইকেইটাতো বন্ধ হ'ল, বৰ্তমান প্লে' ষ্ট'ৰত নাই, আৰু আমি সেইবিলাক বন্ধ কৰি দিয়াৰ পাছত আমিতো ব্যৱহাৰ কৰিব নোৱাৰিম। গতিকে তাৰ পৰিৱৰ্তে আমি ফাইলছ বাই গুগল, আপোনালোকক ফাইলছ বাই গুগল এইটো আপোনালোকে ইউজ কৰিব পাৰে। নতুবা আপোনালোকে জিঅ' ছুইটছ আমাৰ ইণ্ডিয়ান কাণ্ট্ৰি, আমাৰ আমাৰ ইণ্ডিয়ান হয়, ইণ্ডিয়াত বনোৱা হয় জিঅ' ছুইটছ, এইটো ইউজ কৰিব পাৰে। নহ'লে ফাইলছ বাই গুগল, এই দুটা আছে আপোনালোকৰ। আৰু আছে, মই এই দুটা আপোনালোকক বেছিকেলি প্ৰিফাৰ কৰোঁ। তাৰপাছতে খুবেই পপুলাৰ বুলি ক'ব লাগিব UC ব্ৰাউজাৰ, CM ব্ৰাউজাৰ, এপিচ ব্ৰাউজাৰ। CM ব্ৰাউজাৰ, এপিচ ব্ৰাউজাৰ ইমান পপুলাৰ নাছিলে, কিন্তু UC ব্ৰাউজাৰ বহুতেই পপুলাৰ আছিলে। প্ৰায় 500 মিলিয়ন ডাউনলোড হৈছিলে ইয়াত। সমগ্ৰ পৃথিৱীৰ জৰিয়তে গোটেই বিশ্বত এইটো ব্ৰাউজাৰ UC ব্ৰাউজাৰে একদম হাল্লা মচায়। UC ব্ৰাউজাৰত ধুনীয়া অপশ্যনেল কিছুমান আছে। UC ব্ৰাউজাৰ ঠাইত আপোনালোকে ক্ৰোম ব্ৰাউজাৰ, গুগলৰ পৰা বনোৱা হয় ক্ৰোম ব্ৰাউজাৰ, ফায়াৰফক্স, এইবিলাক আপোনালোকে ইউজ কৰিব পাৰে। তাৰ উপৰি আমাৰ ইণ্ডিয়ান কাণ্ট্ৰিয়ে বনোৱা হয় জিঅ' ব্ৰাউজাৰ। জিঅ' চিম আপোনালোকে ইউজ কৰে, তো তেওঁলোকে জিঅ' ব্ৰাউজাৰো ইউজ কৰিছে তেওঁলোকে। গতিকে আপোনালোকে ক্ৰোম, ফায়াৰফক্স আৰু জিঅ' ইউজ নকৰি আপোনালোকে চাইনিজ কোম্পানী এটাৰ বা চাইনিজ ব্ৰেণ্ড এটা আমিকে চলাব লাগে। তো আপোনালোকে এইটো কথাত গুৰুত্ব দিব লাগে। তো UC ব্ৰাউজাৰ থাকিলেও আমি প্লে' ষ্ট'ৰত থাকিলেও আমি চলাব নালাগিছিলে, কিন্তু ক্ৰোম ব্ৰাউজাৰ আৰু ফায়াৰফক্স, জিঅ' ব্ৰাউজাৰ বহুত ধুনীয়া কাম কৰে, বহুত ধুনীয়া, ফাষ্টো হয় আৰু চলাই ভাল লাগে, বহুত কমফৰ্টেবল লাগে। তাৰপিছত অনলাইন শ্বপিঙৰ ক্ষেত্ৰত যিটো আছিলে ক্লাব ফেক্টৰী খুবেই পপুলাৰ হৈছিলে, খুব কম দিনৰ ভিতৰত পপুলাৰ হৈছিলে। তো আপোনালোকে ক্লাব ফেক্টৰীৰ ঠাইত আপোনালোকে মিন্ত্ৰা ইউজ কৰিব পাৰে, ফ্লিপকাৰ্ট ইউজ কৰিব পাৰে, আৰু এজিঅ' ইউজ কৰিব পাৰে, স্নেপডিল ইউজ কৰিব পাৰে। বহুত আছে, অপশ্যনেল বহুত আছে। আপোনালোকে কেৱল ক্লাব ফেক্টৰী চিনি পালে নহ'ব। ক্লাব ফেক্টৰী এটা চাইনিজ কোম্পানী, আমি চাইনিজ কোম্পানীটোক বেছি গুৰুত্ব দিয়াতকৈ আমি নিজৰ ফ্লিপকাৰ্ট, মিন্ত্ৰা, এমাজন আছে, এজিঅ', স্নেপডিল, এইবিলাক ইউজ কৰিব লাগে, এইবিলাক ব্যৱহাৰ কৰিব লাগে আমাৰ যিকোনো আমি অনলাইন শ্বপিঙৰ ক্ষেত্ৰত। তাৰপিছত এটা বস্তু মই নাজানো, আপোনালোকে খুব ইউজ কৰে, মই কিন্তু পাৰ্চনেলি মই এইবিলাক ইউজ নকৰোঁ। মই কোনো ধৰণৰ এইবিলাকক মই বিশ্বাস নকৰোঁ। তো আপোনালোকে ক্লিন মাষ্টাৰ খুব পপুলাৰ, মানে ক্লিন মাষ্টাৰ কি যাদু, মানে কেনেধৰণৰ কথা। ক্লিন মাষ্টাৰ মাৰিলে, এটা চুইচ বাটন দবাই দিলে, আৰু ক্লিন মাষ্টাৰে আৰু সেই ক্লিন মাষ্টাৰে আপোনাৰ মোবাইল চাফা কৰি দিলে। এইটো সম্ভৱ নেকি? এইটো পচিবল নহয়। এইটো আপোনালোকৰ কাছে এটা দেখাই, ইমানখিনি আপোনাৰ মোবাইলত আছিলে, ইমান MB, ইমান GB আপোনালোক ক্লিন কৰি দিয়া হ'ল, আপোনালোকৰ দেখাই দিয়া হয়। কিন্তু ইমান এনেকুৱা আপোনালোকৰ তাতকৈ চেমচাং হওক কিবা তাতে যে থাকে, তাতে নিজৰ কিছুমান তেওঁলোকে ইনবিল্ট কিছুমান ক্লিনাৰ দি দিয়ে, সেইবিলাক আপোনালোকে ইউজ কৰিব। তাত ইনবিল্ট যিটো ক্লিনাৰ দিয়ে সেইটো খুব ভাল হয়, খুব ধুনীয়া কাম কৰে। আপোনালোকে এনেই মিছাতে এইবিলাক ক্লিন মাষ্টাৰ কিবা কিবি এইবিলাকত জামালাত ফচিব নালাগে, কাৰণ ক্লিন মাষ্টাৰ আপোনাৰ মোবাইলটো চাফ নকৰে, তাৰ উপৰি আপোনালোকৰ মোবাইলটোত বহুত হাৰ্মহে কৰিব, বহুত বেয়া কৰিব ক্লিন মাষ্টাৰ সোমাই থাকি কিনে। তো আপোনালোকে এইবিলাক যদিও আছে, এতিয়া আনইনষ্টল কৰি দিয়াটো বেটাৰ বুলি ভাবোঁ। তো নেক্সট আহিলে আপোনাৰ ক্লেছ অফ ক্লেন্স, যেতিয়া গেম আছিলে। একচুৱেলি গেমৰ অভাৱ নাই, বহুত গেম আছে। পাবজি খেলিব পাৰে। পাবজি মই হয়তো এতিয়া পাবজি বুলি কোৱাৰ লগে লগে বহুতে ক'ব পাবজি দেখোন চাইনিজ, কিন্তু এইটো চাইনিজ নহয়। আপোনালোকে গুগল চাব, চাইনিজ নহয়। আৰু বহুতে কৈছে হয়, চাইনাৰ কিছুমান আপোনাৰ শ্বেয়াৰ কিছুমান আছে, বাট ডাইৰেক্টলি এইটো চাইনিজ নহয়, এইটো কোৰিয়ান গেম হয়। তো এইটো আপোনালোকে ক্লিয়াৰ হোৱাটো ভাল। তাৰ উপৰি বহুত গেম আছে। আপোনালোকে পাবজি নেখেলে, বেলেগ খেলিব পাৰে, বহুত গেম আছে। তো আপোনালোকে ক্লাছ অফ কিং খেলাৰ একো প্ৰয়োজন নাই, বহুত গেম আছে। আপোনালোকে ডাউনলোড কৰক, ইণ্ডিয়ান কাণ্ট্ৰিয়ে বনোৱা, আমেৰিকান কাণ্ট্ৰিয়ে বনোৱা বহুত গেম আছে। আপোনালোকে তাত
বিজি থাকক। নেক্সট আহিল বিউটি প্লাছ। এইটো খুব আচৰিত ধৰণৰ কথা। বিউটি প্লাছনো কোনোবাই ব্যৱহাৰ কৰে নেকি? বিউটি প্লাছৰ একো প্ৰয়োজন নাই মোৰ বোধেৰে। বিউটি প্লাছ আপোনালোকে এনেকৈ চেলফি এখন মাৰিলে, ক'লা মানুহ বগা কৰি দিলে, ইটো কৰিলে সিটো কৰিলে, তাৰপিছতে আই কালাৰ কৰিলে, এইবিলাক একো প্ৰয়োজন নাই নহয়। আপুনি যিটো ৰিয়েল হয় ৰিয়েলটো শ্ব' কৰক। ৰিয়েলটো আৰু ঠিক আছে, ৰিয়েলটো শ্ব' নকৰে আপোনালোকক অলপ বেটাৰ লাগে। আজিকালি মোবাইলবিলাক চেমচাঙেও দিছে, আনকি আগতে চেমচাঙে দিয়া নাছিলে, আজিকালি যিবিলাক মোবাইল ওলাইছে বহুত ধুনীয়া তাত ফিল্টাৰ থাকে কিছুমান, তাত আপোনাৰ ফিল্টাৰ ইউজ কৰিব পাৰে। বহুত আছে ধুনীয়া ফিল্টাৰ ইউজ কৰিব পাৰে। তাত আপোনালোকে লাগিলে অলপ বিউটি বঢ়াই ল'লে আপোনালোকে, তাতেও বহুত কাম হৈ যায়। তো এইবিলাকৰ বাদে আপোনালোকে নিজৰ কেমেৰাটো মোবাইলত ফটো উঠি আপোনালোকে স্নেপচিট বুলি এটা ভাল এপছ আছে এডিটৰ, এই স্নেপচিটত আপোনালোকে ফটো এডিটিং কৰি আপোনাৰ ফটো ভাল ধুনীয়া দেখা ফটো কৰিব পাৰে, আপোনাৰ ফটোখন ধুনীয়া কৰিব পাৰে। নেক্সট আহিছে UC নিউজ। একো প্ৰয়োজন নাই। UC নিউজৰ কি প্ৰয়োজন আছে? একো প্ৰয়োজন নাই। আমাৰ যিটো চিম্পল আমাৰ যিটো গুগল নিউজ আছে, আৰে গুগল নিউজ ইউজ কৰক না, গুগল নিউজ ইউজ কৰক। আপোনালোকে UC নিউজত পৰি থাকিব একো দৰকাৰ নাই। UC নিউজে আপোনালোকক নিউজ দিয়াৰ লগতে আপোনালোকৰ ছিকিউৰিটিত বহুত হেম্পাৰ পৰে, বহুত প্ৰব্লেম পৰে। ছিকিউৰিটি বহুত তেওঁলোকৰ UC অৰ্থত আমি চাইনিজ কাণ্ট্ৰিৰ এপছক কোনো ধৰণৰ বিশ্বাস কৰিবই নালাগে। চ' গুগল এটা আমি ট্ৰাষ্টেড কোম্পানী হয়। গুগল আমি বহুত বিশ্বাস কৰিব পাৰোঁ। যদি নিবিচাৰে, যদি গুগল নিউজ ইউজ নকৰে, তেনে আপোনালোকে ডেইলি হেণ্ড ইউজ কৰিব পাৰে। ডেইলি হেণ্ডতো ডেইলি নতুন খবৰবিলাক আপোনালোকে পাব। তো এইটো আছিলে উইচেট কিহৰ প্ৰয়োজন? উইচেটটো বহুত পপুলাৰ আছিলে। 500 মিলিয়ন চাগে ডাউনলোড আছে, একো প্ৰয়োজন নাই। উইচেটৰ সলনি আমি হাইক ইউজ কৰিব পাৰোঁ, হোৱাটছএপ ইউজ কৰিব পাৰোঁ, তাৰপাছত আপোনাৰ টেলিগ্ৰাম ইউজ কৰিব পাৰোঁ। বিভিন্ন আছে, বহুত আছে অপশ্যনেল, অল্টাৰনেটিভ আপোনালোকে বহুত পাই যাব, বহুত আছে। চ' আপোনালোকে মিছাতে উইচেটত সোমাই থাকিব নালাগে। তো উইচেট যদি আপোনালোকে কিছুমানৰ ইনবিল্ড হিচাপত তাতে কিছুমানত এনেকুৱা ধৰণৰ কিছুমান এপ, চাইনিজ এপ তাত মোবাইলটোৰ লগতে দি দিয়ে। তো এইবিলাক আপোনালোকে যদিও আছে আনইনষ্টল কৰিছে। QQ মিউজিক কি প্ৰয়োজন? QQ মিউজিক একো প্ৰয়োজন নাই। মই আপোনালোকক এইটো কাৰণে বাৰে কৈ আছোঁ, যিবিলাক আমি প্ৰয়োজন নাই বুলি ভাবোঁ, এইবিলাক প্ৰয়োজন নোহোৱাবিলাক আমি এনেই ৰাখি থ'ব নালাগে। তো মই গোটেইকেইটা চাইনিজ এপ প্ৰয়োজন নাই কিয় জানেনে? চাইনিজ এপ গোটেইকেইটা প্ৰয়োজন কিয় জানেনে? তাৰ অপশ্যনেল বহুত আছে। আপোনালোকে চাওক, QQ মিউজিকৰ ঠাইত আপোনালোকে গানা ইউজ কৰিব পাৰে, জিঅ' সাৱন ইউজ কৰিব পাৰে, শ্বপিফাই ইউজ কৰিব পাৰে, বিভিন্ন আছে। আপোনালোকে ইউজ কৰিলেই হ'ল। পেৰেলেল স্পেচ কিছুমানে ইউজ কৰে। তো পেৰেলেল স্পেচৰ কাৰণে আপোনাৰ ক্লন এপ এটা আছে, ক্লন এপ এটা ইউজ কৰিব পাৰে। ভিডিঅ' কল একো দৰকাৰ নাই। ভিডিঅ' কল আপোনালোকৰ হোৱাটছএপতে ভিডিঅ' কল হয়। আজিকালি ছ'চিয়েল যিবিলাক ছাইট চবতে ভিডিঅ' কল আছে। গুগল ডিউ ইমান দিনা HD কোৱালিটি ভিডিঅ' কলিং হয়। তো গুগল ডিউ ইউজ কৰিব পাৰে। হোৱাটছএপ, হাইক চবতে ভিডিঅ' কল হয়। মই দুটা কথা কৈছোঁ, আপোনালোকে আৰু চাই ল'ব, বহুত আছে। তাৰপিছত নেক্সট আহিলে আপোনাৰ ভিভা ভিডিঅ', যিটো আপোনাৰ যিকোনো ভিডিঅ' আমি এডিট কৰিবলৈ হ'লে ভিভা ভিডিঅ' ইউজ কৰোঁ। কিন্তু ভিভা ভিডিঅ'ৰ সলনি বহুত অপশ্যন আছে, আমি ইউজ কৰিব পাৰোঁ। বহুত অল্টাৰনেটিভ এপছ আছে, আমি এইবিলাক ইউজ কৰিব পাৰোঁ। আপোনালোকে কাইন মাষ্টাৰ ইউজ কৰিব পাৰে। ইউজ কৰিলে পাৱাৰ ডিৰেক্টৰ ইউজ কৰিব পাৰে। এডোবৰ আছে, এডোবৰ ফালৰ পৰা এডোবৰ ভাল এপছ আছে। চ' আপোনালোকে বহুত আছে, বহুত এটা দুটা নহয়, 4, 5টা 6টা ইমানখিনিলৈকে আপোনালোকৰ অপশ্যনেল আছে। ইমান আছে অপশ্যন, ইউজ কৰিলেই হ'ল। খালি আপোনালোকে চাইনিজখিনি এটা ছাইড কৰি আপোনালোকে বাকীখিনি ইউজ কৰক। আমেৰিকান কাণ্ট্ৰি হওক, ইণ্ডিয়ান কাণ্ট্ৰি হওক, আপোনালোকে ইউজ কৰিলে হ'ল। ইণ্ডিয়াও বহুত ধুনীয়া ইণ্ডিয়াৰ ভাল বহুত এপ আহিলে। কেম স্কেনাৰ আপোনালোকে বহুতে ইউজ কৰিছিলে, মই জানো। কেম স্কেনাৰ বহুত ইউজ কৰিছিলে। কেম স্কেনাৰ ভাল আছিলে, কিন্তু ভাল থাকিলে কি হ'ব, কিন্তু তাত কিছুমান যিবিলাক ইছ্যু আহি থাকে তাত, আৰু যিহেতু এটা ডকুমেণ্টছ বেছ হয়, ডকুমেণ্ট তাত আপলোড কৰা যায় বা ডকুমেণ্ট কিছুমান আমি স্কেন কৰোঁ, তো এইটো বেছি ভয়ানক আছিলে। গতিকে কেম স্কেনাৰ সলনি আপোনালোকে এডব স্কেনাৰ এটা আছে, এডব স্কেনাৰ মাইক্ৰ'ছফ্টৰ আছে, সেয়া এপছো ইউজ কৰিব পাৰে। তো বহুত আছে আপোনালোকে বিচাৰে। আৰু ভল্ট হাইট, যিটো আপোনালোকে ফটো ভিডিঅ' যিবিলাক হাইড কৰিবৰ কাৰণে ভল্ট হাইট যিটো এপ ইউজ কৰে, সেই এপটোৰ সলনি মই আপোনালোকক এটা বেটাৰ অপশ্যন কওঁ। আজিকালি যিসকলে নতুন মোবাইল লৈছে, তেওঁলোকক হাইড কৰা অপশ্যন দিয়ে দিছে। হাইড কৰা অপশ্যন তেওঁলোকৰ থাকে। যিকোনো আজিকালি নতুন মোবাইল কিনিলে তাত হাইড কৰা অপশ্যন এটা এক্সট্ৰা থাকে। আপোনালোকে পাছৱৰ্ড মাৰি হওক, পিন মাৰি হওক, পেটাৰ্ণ মাৰি হওক, তাত থৈ দিব পাৰে।
সেইটো আপোনালোকে হাইড কৰি থ'ব পাৰে। চ' ছেম মোবাইলত যদি দিছে আপোনালোকে সেইটো ইউজ কৰক। আপুনি আদাৰৱাইজ কিছুমান ইউজ কৰিব কিয় লাগে, যিবিলাক আমাৰ ছিকিউৰিটি ইছ্যু কৰে আৰু আমাৰ বহুত প্ৰব্লেম ক্ৰিয়েট কৰে, সেইবিলাক আমি ইউজ কৰিব কি প্ৰয়োজন। গতিকে এইকেইটা এপৰ বাদে থাকি গ'ল এতিয়া টিকটকটো মই টিকটকৰ অপশ্যনেল বা অল্টাৰনেটিভ মই ইউজ কৰিবৰ কাৰণে আপোনালোকক ইমান এটা মই প্ৰিফাৰ নকৰোঁ। আৰু টিকটক মই পাৰ্চনেলি মই বহুত বেয়া। টিকটকৰ কাৰণে আমাৰ চিংগাৰী বুলি এপ আছে, সেইটো আপোনালোকে ইউজ কৰিব পাৰে, কিন্তু মই ইমান এটা টিকটকৰ নিচিনা কিছুমান শ্বৰ্ট ভিডিঅ' প্লেটফৰ্ম, শ্বৰ্ট ভিডিঅ' বুলিও নকওঁ, টিকটকৰ নিচিনা এনেকুৱা এপত মই ইমান এটা টিকটকৰ ঠাইতো বেলেগ কিবা আহিলেও মই ইমান এটা ভাল নাপাওঁ, মই ইমান এটা আদৰি ল'ব নিবিচাৰোঁ। আপোনালোকে যদি বিচাৰে আপোনালোকে চাই ল'ব। চিংগাৰী বুলি এটা এপ আছে, চিংগাৰী এপ আছে, আৰু কিছুমানে কিবা এপ বনাইছে। ত' এইটো আৰু ভিডিঅ'টো প্ৰায় যিমানখিনি আছে 59ৰ মই যিমানখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট এপ আছিলে, যিখিনি আমাক দৈনন্দিন জীৱনত প্ৰয়োজন হয় বা যিখিনি আমাক লাগে, যেতিয়া তেতিয়া যিকোনো কামত আমাৰ ব্যৱহাৰ হয়, ত' সেইখিনি এপৰ বিষয়ে মই বহুতখিনি জনালোঁ। আৰু আপোনালোকে আশা কৰোঁ ভিডিঅ'টো আদৰি ল'ব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব, কিয়নো তেওঁলোকেও গম পাওক যে তেওঁলোকে কি এপ ইউজ কৰিব। ইয়াৰ অল্টাৰনেটিভ আমি যিবিলাক 59 এপ ইউজ কৰিছিলে, যিবিলাক আমাৰ ইম্পৰ্টেণ্ট আছিলে, দৈনন্দিন জীৱনত প্ৰয়োজন আছিলে, সেইবিলাক এপৰ সলনি তেওঁলোকেনো কি এপ ইউজ কৰিব, কি এপ ইউজ কৰিলে ভাল হ'ব, তেওঁলোকে বহুত চিন্তিত হৈ থাকে। ত' আপোনালোকে এই ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব, তেওঁলোকে গম পাওক। আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো একেবাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেধৰণৰ বহুত নলেজেবল ভিডিঅ' লৈ আহিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিয়ে, আৰু বেল আইকনটোতো আপোনালোকে দবালে তাত অল অপশ্যনটো ক্লিক কৰিব, কিয়নো অল অপশ্যন ক্লিক নকৰিলে আপোনালোকে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকৰ ন'টিফিকেশ্যন নাযাব। গতিকে আপোনালোকে অল অপশ্যনটো ক্লিক কৰিব আৰু ছাবস্ক্ৰাইব একদম কৰিব। আপুনি যেনেকৈ যি কৰে পাওঁ মুঠপত ছাবস্ক্ৰাইব বটনটো আপোনালোকে আঙুলিটো প্ৰেছ কৰি দিলে হ'ল। বাছ, ধন্যবাদ, জয় অসম।